নমস্কাৰ মাইক্ৰ'ছফ্ট এক্সেলত আজি আপোনালোকক মই প্ৰপাৰ ফৰ্মুলাটো দেখাব খুজিছোঁ প্ৰপাৰ ফৰ্মুলাটো কি কাম কৰে তো সেই বস্তুটো মই আজি আপোনালোকক ইয়াতে দেখাম তো মই ইয়াতে এটা নাম লিখিছোঁ মোৰ নামটো লিখিছোঁ চন্দ্ৰ বৰ্মা নেক্সট মই ইয়াতে তলত লিখিছোঁ কম্পিউটাৰ নলেজ প্ৰ' তো এই যিটো মই ৱৰ্ডকেইটা লিখিছোঁ এই ৱৰ্ডকেইটা আপোনাৰ ডাইৰেক্ট স্মল লেটাৰত আছে আপোনাৰ গোটেইকেইটা স্মল লেটাৰত আছে কিন্তু ইয়াত যিটো প্ৰপাৰ যিটো ৱৰ্ড হয় মানে যেনেকৈ ধৰি লওক আমি নামৰ যিটো ফাৰ্ষ্ট কেৰেক্টাৰ কেপিটেল হ'ব লাগে তো সেই যিটো প্ৰপাৰ চেণ্টেঞ্চ বা প্ৰপাৰ ৱৰ্ডটো আহিব সেই ৱৰ্ডটো আনিবৰ কাৰণে মই ইকুৱেল প্ৰপাৰ ফৰ্মুলা ইউজ কৰিছোঁ যিটো আপোনাৰ ৱৰ্ড হয় ৱৰ্ডটো ক্লিক কৰিব এণ্টাৰ কৰি দিব আপোনাৰ প্ৰপাৰ যেনে চন্দন বৰ্মন তো ফাৰ্ষ্ট কেৰেক্টাৰটো কেপিটেল হৈ যাব অট'মেটিকেলি তেনেকৈ কম্পিউটাৰ নলেজ ব্লক আছে ইকুৱেল ব্ৰেকেট কৰি ইকুৱেল প্ৰপাৰ লিখিব ব্ৰেকেট ষ্টাৰ্ট কৰিব সেই স্পেচিফিক ৱৰ্ডটোত ক্লিক কৰিব ব্ৰেকেট ক্ল'জ কৰি এণ্টাৰ প্ৰেছ কৰিব ব্ৰেকেট ক্ল'জ কৰিব এণ্টাৰ প্ৰেছ কৰিব আপোনাৰ একজেক্ট যিটো আপোনাৰ ৱৰ্ড হয় সেই ৱৰ্ডটো আহি যায় কম্পিউটাৰ নলেজ ব্লক তো প্ৰথম কেৰেক্টাৰটো কেপিটেল কৰিব লাগিলে আপোনালোকে প্ৰপাৰ যিটো আপোনাৰ ফৰ্মুলা এইটো ইউজ কৰিব পাৰিব ধন্যবাদ